হে বন্ধুসকল, স্বাগতম মোৰ চেনেললৈ। আজি মই আপোনালোকক 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন দেখুৱাম আৰু সেই প্ৰশ্নকেইটা বাহিৰেও আপোনালোকৰ বাবে এটা প্ৰশ্ন একেবাৰে ভিডিঅ'ৰ শেষত মই আপোনালোকৰ বাবে দিম। আপোনালোকে সেই প্ৰশ্নটোৰ উত্তৰ মোক কমেণ্ট বক্সত দিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। তেন্তে আহক আমি এতিয়া প্ৰশ্নকেইটা চাওঁ। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ইয়াৰ উত্তৰটো হৈছে আম। তেন্তে আহক এতিয়া 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ ৰাষ্ট্ৰীয় মিঠাই কি? উত্তৰটো হ'ল জেলেবি। এতিয়া আহক আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতত ইংৰাজী ভাষাৰ শিক্ষা কোনে আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে লৰ্ড মেকালে। আহক এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 4 নম্বৰ প্ৰশ্নটো হ'ল, নবেল বঁটা পোৱা প্ৰথম ভাৰতীয় কোন? ইয়াৰ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ টেগৰ। এতিয়া আহক আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ। আৰু বন্ধুসকল, 5 নম্বৰ প্ৰশ্নটো চোৱাৰ আগতে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। 5 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যত অধিক চাউল উৎপাদন হয়? ইয়াৰ উত্তৰটো হৈছে পশ্চিম বেংগলত। এতিয়া আহক আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ। 6 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? ইয়াৰ উত্তৰটো হৈছে ইন্দিৰা গান্ধী। 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহক এতিয়া। 8 নম্বৰ প্ৰশ্নটো হ'ল, বিশ্বৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? উত্তৰটো হৈছে ৰুছ দেশ। আহক এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 8 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতত কেতিয়া বিজেপি আৰম্ভ হৈছিল? উত্তৰটো হ'ল 1 জুলাই 1955 চনত হৈছিল। আহক আমি এতিয়া 9 নম্বৰ প্ৰশ্নটো চাওঁ। 9 নম্বৰ প্ৰশ্নটো হ'ল, আটাইতকৈ বেছি ডাকঘৰ কোনখন দেশত আছে? ইয়াৰ উত্তৰটো হৈছে ভাৰতত আছে। তেন্তে বন্ধুসকল, আমি এতিয়া একেবাৰে শেষৰ প্ৰশ্নটো চাওঁ আহক। এতিয়া 10 নম্বৰ প্ৰশ্নটো হৈছে, হিন্দী দিৱস কোনটো দিনত পালন কৰা হয়? উত্তৰটো হ'ল 14 ছেপ্টেম্বৰত পালন কৰা হয়। বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰত আগবঢ়াবলগীয়া প্ৰশ্নটো হৈছে, ভাৰতীয় ষ্টেট বেংক কেতিয়া আৰম্ভ হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ যোনসকলে শুদ্ধ উত্তৰ দিব সেইসকলৰ নাম মই আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম। আৰু আপোনালোকে যোৱাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়ালৈ বাই।